কংগ্ৰেছে কোনোদিনে গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে 450 কোটি টকা আনিব নোৱাৰিলে। আমি আনি দেখুৱালোঁ। ইয়াৰে 15 কিলোমিটাৰ মথাউৰি কংগ্ৰেছে 70 বছৰত মাৰিব নোৱাৰিলে, যাৰ ফলত ইয়াত অকল বানপানী আছিল। সেইখিনি কামো আমি কৰিলোঁ। গতিকে ইমান কাম কৰাৰ পাছত মই সদায় লাহৰীঘাটৰ ৰাইজৰ পৰা ভোট বিচাৰোঁ। তেখেতলোকে কম দিয়ে দুখ লাগে। গতিকে এইবাৰো অনুৰোধ কৰিছোঁ যাতে আমাক অলপ মৰম কৰে, আমাক যাতে দুখ নিদিয়ে। আপোনালোক সকলোৱে জানে এই লাহৰীঘাট সমষ্টিৰ ভোৰা গাঁৱত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং হ'ব। জাগিৰোডৰ পৰা বাচনাঘাট হৈ এই দলংখনলৈকে 4 লেনৰ ৰাস্তা হ'ব। সিটোপাৰে আকৌ ওদালগুৰি হৈ ভূটানলৈকে 4 লেন ৰাস্তা হ'ব। এই অঞ্চলততো আমাক ভোট নিদিয়ে। আমিতো এইবিলাক প্ৰজেক্ট বন্ধ কৰি দিয়া নাই। গতিকে আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ। আমি ৰাইজৰ সঁহাৰি নিশ্চয়কৈ বিচাৰিম। মই সেইকাৰণেই মোক ভোট নিদিলেও মই ইয়ালৈকে আহোঁ, কাৰণ কাম কৰিছোঁ যেতিয়া ভোট বিচাৰিম। সেইটো কাৰণে আহিছোঁ। সকলোকে অনুৰোধ কৰিছোঁ, আশা ৰাখিছোঁ ৰাইজে কথাবিলাক বুজিব। কংগ্ৰেছে একো নকৰিলে। আৰু সকলোকে সুধিছোঁ, আপোনালোকৰ সন্মুখত সুধিছোঁ, জাগিৰোডত যি স্কিম পাই আছে, অৰুণোদয়ে হওক, আয়ুষ্মান কাৰ্ডেই হওক, বিনামূলীয়া চাউলেই হওক, যি জাগিৰোডত চৰকাৰৰ স্কিম পাই আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ হওক, প্ৰত্যেকটো স্কিম লাহৰীঘাটত পাইছে। গতিকে লাহৰীঘাটৰ ৰাইজৰ ওচৰত ভোট বিচৰাৰ অধিকাৰ আছে কাৰণে বিচাৰিছোঁ। ভোট দিলে সুখী হ'ম।